বৰ্তমান হৈছে স্মাৰ্টফোনৰ যুগ আমি প্ৰায় দেখি থকা স্মাৰ্টফোন Oppo ViVO REALME OnePlus এই চাৰিটা মোবাইল আমি বেলেগ বেলেগ যেন দেখো দেখাত কিন্তু নহয় এই প্ৰত্যেকটো মোবাইলে এটা কোম্পানীৰে মোবাইল এই কোম্পানীটোৰ নাম হৈছে BBK গ্ৰুপ এই কোম্পানীৰ ওনাৰজনৰ নাম হৈছে ডাউন ইয়ংপিং এটা ইন্টাৰেষ্টিং কথাটো হ'ল আমি মোবাইলবোৰ বেলেগ বেলেগ দেখাৰ কাৰণটো হৈছে ডাউন ইয়ংপিংয়ে প্ৰত্যেকটো মোবাইলৰ CEO বেলেগ বেলেগ কৰি ৰাখিছে ViVOৰ CEO হৈছে চেনউই Oppoৰ CEO হৈছে টনি চেন OnePlusৰ CEO হৈছে পেট লিও আৰু RealMeৰ CEO হৈছে স্কাইলি এই প্ৰত্যেকৰে CEO বেলেগ বেলেগ হোৱাৰ বাবে সিহঁতৰ নিজৰ মাজতে প্ৰতিযোগিতা বেছি কোনে কিমান কম খৰচত বেছি ফিচাৰ্ছ দিব পাৰে সিহঁতৰ মাজতে প্ৰতিযোগিতা বেছি সেইবাবে সোনকালে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু 2018 চনৰ টোটেল গ্লোবেল ৰেভিনিউ মতে ইয়াৰ মুঠ মূল্য হৈছে $17.72 বিলিয়ন এতিয়া আপুনি যিকোনো এটা মোবাইল কিনিলে Oppo হওক ViVO হওক RealMe হওক OnePlus হওক যিকোনো আপুনি মোবাইল কিনিলে পইচাটো ডাইৰেক্ট ডাউন ইয়ংপিংৰ হাততে যাব গতিকে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থকাৰ কাৰণে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব থ্যাংক ইউ